চুলি ৱাছ কৰিবলৈ স্পাই কৰিলে ৱাছ কৰিবলৈ আকৌ মাতিছে সেইটো কাৰণে আহিছোঁ আজি আকৌ দেখাম আপোনালোকক আজি কি কৰে চাই থাকিব ভিডিঅ'টো উঠি গৈছোঁ চিৰিত গৰম বাপৰে এফালে কেতিয়াবা ডিউটি পৰা আহি ইয়াতে ৰখি আছে মোৰে দেৰি হ'লগৈ ৰ'ব দেখাইছোঁ এইফালে তেনেকৈ ভাল লাগে ইমান নাই খোৱা থাকিব পাৰোঁ ঘৰত থাকিলেহে ভোক লাগে আৰু ইমান হেৰি এয়াই হৈছে জাভেদ হাবিব নামটো মই অলপ অলপ ভিডিঅ' কৰি দিছোঁ हेयर कट पीछे का इतना लॉन्ग सामने शो कितना खराब दिखता है स्ट्रेटनिंग के हेयर में इस हेयर में एक्चुअली हेयर रखो ना बहुत अच्छा दिखता है সব হৈ গ'ল এতিয়া যাওঁ বজাৰ কৰিবলৈ এবাৰ ডিউটিৰ পৰা ডাইৰেক্ট আহিলে কালিৰ পৰা বাৰ বহুত কষ্ট হৈছে মোৰ লগত ডিউটিৰ পৰা ডাইৰেক্ট আহি মোৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে ভাত চাত খোৱাই নাই বাই এতিয়া বজাৰ কৰি আহোঁ আৰু দেখাম কি কৰোঁ চাই থাকিব ভিডিঅ'টো গৈ লওঁ এতিয়া অলপ আন্ধাৰ আহিছে ভিতৰত লাইট নাই এতিয়া বিশালত আহিছোঁ বজাৰ কৰি চেম্পু টেম্পু কণ্ডিশ্যনাৰ লগোৱা আছে পাৰ্লাৰৰ পৰা নল'লোঁ কাৰণ তাত এটকাও কম নাপাম যে সেইটো কাৰণে ইয়ালৈকে গুচি আহিলোঁ কম দামত পাম এটকা হ'লেও কমত পাম ন সেয়ালৈকে আহিছোঁ তাৰপিছত বা এফালে কৰাকৈ গৈ আছে লৈ লওঁ কি লওঁ লৰিয়েল কামলৈ আহিছোঁ লৈ লৈছোঁ লৰিয়েল পোৱাই নাইচোন ইয়াত নাই নিব লৰিয়েল কি লৈ যাম এইটো কণ্ডিশ্যনাৰটো লওঁ নেকি এইটো পতঞ্জলি নহয়
সেইটোৱে পতঞ্জলি পেণ্টিং বিচৰা বস্তুটোৱে পোৱা নাই এতিয়া কি কৰিম ইয়াত কমত পাম বুলি আহিলোঁ নাই নাই এতিয়া কি হ'ব হা বাই এতিয়া কি হ'ব আকৌ বাহিৰত যাব লাগিব উপায় নাই নখ কাটম না হাতন চাইছো মানে কি হেৰি স্কুটি চলাওঁতে হেৰি হৈ যে এইটো ভাল লাগিছেতো এইটো ইমান ভাল লগা নাই পাতল আৰু হেৰি হয় দামটো কিমান পাতল এইটো কাপোৰটো ভাল কিন্তু নহয় পিন্ধিবলৈ গৰম দিনত ভাল লাগিব হেৰি একদম লাগি ৰাখবে একদম লাইন টকা হেৰিটো দিছোঁ চেণ্ডেল চাইছোঁ ভাল চেণ্ডেলে পোৱা নাই জোতা খুলিব লাগিব হেৰি মানে বেলেগ কালাৰ নে নেকি অকল পিংক কালাৰ আছে সেইটো বায়ে লৈছে নহয় তেনেকুৱা চেণ্ডেল চব পিংক এইটো কালাৰ নে মই পিন্ধি চাওঁ ভাল লগা নাই মিলাই নাই এইটো কালাৰ ভাল লাগিছিলে চাওঁ মই পিন্ধি চাওঁ নোসোমাইছে ঠিকে আছে মোৰ কাৰণে হৈ গৈছে হ'বগে নি বাৰু এইটো কিমান চাইজৰ আছিলে এইটো পিছত এতিয়া আমি ভিটোত সোমালো বিশালত একো বস্তুৱে নাপালো যোনটো বিচাৰিছো ইয়াতো মই নাই দেখা এতিয়া বায়ে চেণ্ডেল ল'ব মতা মানুহ জেন্টছৰ এই বাহিৰৰ পৰাই কিনিবি ওপৰলৈ যাওঁ ওপৰতহে আমাৰ ছোৱালী বস্তু আছে দেখাইছোঁ আৰু আপোনালোকক অলপ ওপৰতহে ছোৱালী বস্তু আছে তলত এনেই আমি হেৰি কৰি বা ইমান মানে জল্দি খোজকাঢ়ে মই হেৰি কৰিব পৰা নাই তাৰ পিছে গৈ ফাইনেলি ঘৰ আহি পালোহি পুৰা বৰষুণত তিতি আহিছোঁ মোৰ চেণ্ডেলটো ছিঙি থাকিলে যে সেইটো কাৰণে মই নৰখিলোঁ বাই ৰখি থাকিলে মই ডাইৰেক্ট গুচি আহিছোঁ দোকানে বন্ধ হ'ল এতিয়া চিলাবলৈও দিগদাৰ ফেব্ৰিকুইক পাবলৈও দিগদাৰ সেইটো কাৰণে গোটেই তিতিলোঁ তেনেকৈ আহিলোঁ আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আন্ধাৰ লাইটটো অন কৰি দিওঁ কাৰেণ্টে নাই চেচ এতিয়া মই কেনেকৈ হেৰি কৰিম চুলি তুলিও তিতিলে অৱস্থা বেয়া হৈ থাকিলে আন্ধাৰ হৈছে পিছত লগ পাই আছোঁ ড্ৰেছ চেঞ্জ কৰি আজৰি হৈ ল'লোঁ এতিয়া কি আনিলোঁ দেখাওঁ আপোনালোকক এইটো V2 পৰা লৈছোঁ টপ এইটো মোৰ কাৰণে লৈছোঁ হাতটো এনেকুৱা ডিজাইন এখন ল'লোঁ মোৰ নহয় এই বায়ে বা ভাগৰ এই ভতিজাৰ কাৰণে এইটো দি পঠাইছে এইখন দুখন তাৰপিছত কি ল'লোঁ গেঞ্জি ইনাৰ ল'লোঁ এখনো ইনাৰ এখনো কিবা এটা চাৰ্ফ ল'লোঁ তাৰপিছত লৈছোঁ আৰু কলগেট ল'লোঁ কি গোন্ধাইছে আৰু হুইস্পাৰ ছোৱালী মানুহ তাৰপিছত ল'লোঁ লৰিয়েল শ্বেম্পু এইটো শ্বেম্পু হয় আৰু এইটো কণ্ডিশ্যনাৰ আৰু এইটো চিৰাম আৰু এটা ল'লোঁ
আমলা আৰু দুটামান আছিলে দেখাম ৰ'ব। আৰু এয়া ভৰি থলুৱা হেৰি কৰিবলৈ ব্ৰাছ, এয়া ব্ৰাছ ল'লোঁ। তাৰপিছত এয়া ৱালত কিবা কিবি বস্তু আঁৰি থ'বলৈ ভাল হৈ যায়, মানে এইটো গজাল মাৰি থকাতকৈ এইটো বেছি ভাল হয়। তাৰপিছত এয়া বাই ওৱান গেট ওৱান ফ্ৰী হেৰিয়া জয় ফেচ ৱাছ, জয় নিম ফেচ ৱাছ, সেইটো ভাল, সেইটো মোৰ কাৰণে ভাল, সেইটো কাৰণে মই লৈ লৈছোঁ। 120 দুটা পালোঁ, বাই ওৱান গেট ওৱান ফ্ৰী, সেইটো কাৰণে বিশালত ভাল। মই কিন্তু হেৰিটো চোৱা নাই, এক্সপায়াৰ ডেট কেতিয়া আছে। দেখিব নাই, পাছত চাই ল'ম। হ'লেও লৈ ল'লোঁ। এতিয়া কাইলৈ ঘৰলৈ যাব লাগে, বস্তুখিনি সামৰি লওঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।